পাইছোঁহে। এই আকৌ এইকেইদিন বৰষুণ দিলে যে পটককৈ কাপোৰখিনি ভিতৰত মেলি থলোঁ, যাওঁ পাই বাহিৰত মেলি থৈহে আহোঁগৈ। অহ ৰাম, বেলি আহি মূৰৰ ওপৰত পালেহি। আমাৰ এইজনী এতিয়ালৈকে শাহুৱেকক যে চাহ অকণ দিব লাগে, তাই সেইবোৰ ধান্দা নাই। ঐ মৰতি, কি কৰি আছগে হা? আজি চাহ খাবলৈ পামনে মই? অঁ মা উঠিলে? আপুনি আকৌ শুই থকা দেখিহে মই অথনি মানে চাহ বনাইছিলোঁ, সেইকাৰণে নামাতিলোঁ। আৰু মই পটককৈ চাহকণ বনাই আনিছোঁ। দিনৰ দিনটোতো কাম বন নায়েই, মই শুই উঠা মাত্ৰক যে মোক চাহ অকণমান লাগে, তোৰ সেইবোৰ ধান্দা নাই। কি কৰি থাক হা? কি কৰি থাক? অঁ মানে মা আপোনাৰ বাৰু উঠা অকণমান দেৰি হ'ল নেকি? মই মানে সেই কালি যে বৰষুণ দিছিলে কাপোৰখিনি ভিতৰত ভৰাই থৈছিলোঁ, মানে হেৰি তাকে মানে বাহিৰত অকণমান উলিয়াই দিলোঁ। আপুনি যদি মাতি আছিলে মই শুনাও নাছিলোঁ। হেৰি আপুনি এটা কাম নকৰিলে কেলে? এই সৰু বোৱাৰীকে কৈ দিব লাগিছিলে, তাইক মই অথনি উঠা নিচিনা দেখিছিলোঁ পাই। হ'ব হ'ব, তই মোৰ সৰু বোৱাৰীজনীক ওপৰত চকু দিব নালাগে। বেচেৰীয়ে দিনৰ দিনটো এতিয়া ৰাতিপুৱাতে অফিচলৈ ওলাই যাব, দিনৰ দিনটো কাম কৰি পেলাই ৰাতি সোমাবহি, আৰু তাইক উঠিছিলে মই সকলো বোলো যোৱা অকণমান শুই লোৱাগে। তোৰহে দিনৰ দিনটো একো কাম নাই, যা যা বেগিৰে মোলৈ চাহ বনাই আনগে। মা হ'ব, মই আনিছোঁগৈ ৰ'ব। ৰাতিপুৱা আকৌ চাহকণ খাই পেলাই অকণমান খোজকাঢ়ি নাহিলে মোৰ মনটো ভালেই নালাগে। এই ফুলনি বাগিচাখনকো চাই আহিলোঁ, ফুলখিনি বৰ ধুনীয়াকৈ ফুলিছে পাই। অ' মা কি কৰি আছে আপুনি? মই অফিচলৈ ওলালোঁ দেই, যাওঁ দেই। অঁ তুমি ওলালাই নি সৰু বোৱাৰী? খোৱা বোৱা কৰিলানে বাৰু? কিনো ক'ম আৰু মা, সদায় সেই কণী এটা দিয়া ভাত আৰু ৰাতিপুৱাই ৰাতিপুৱাই বৌ যে কাম বন নাই, ভালকৈ মোক ভাত এসাঁজ বনাই খুৱাই পঠিয়াবও নোৱাৰে, গম পাইছেনে? এইজনীৰ মানে কোনো কাম নাই, দিনৰ দিনটোতো এনেই ঘৰটোতে থাকিব, তাই ৰাতিপুৱা মোৰ সৰু বোৱাৰীজনীক ভালকৈ ভাত এসাঁজো বনাই খুৱাই পঠিয়াব পৰা নাই, দেখিছানে বাৰু? মৌচুমী, তোমাৰ টিফিনটো বান্ধি থৈছিলোঁ, তুমি নিনিলা যে? নালাগে মোক সেইটো টিফিন, মই সদায় ৰুটি ভাজি এগাল এগাল খাবগৈ নোৱাৰোঁ। সদায় একে এগালকে কিমান দিম আৰু? মোৰ ফ্ৰেণ্ডছবিলাকৰ আগত মোৰ সন্মান যায় ন, সিহঁতে ইমান মানে পিজ্জা আনে, বাৰ্গাৰ আনে, চেণ্ডউইচ আনে, মই আৰু সদায় ৰুটি আলু ভাজি। তুমিনো দিনটো কি কৰি থাকা ঘৰত বৌ? ৰাতিপুৱা মোক তুমি ভালকৈ খুৱাই পঠিয়াবও নোৱাৰা, আৰু যে ভালকৈ টিফিনত সদায় একেটাকে দিয়া মানে। মোৰচোন দালি ভাজি সকলো হৈয়ে আছে, তুমিহে ক'লা তুমি কোমোৰা ভাজি খাই ভাল নোপোৱা, সেইকাৰণে মই ককাইৰলৈ থকা কণীটোকে তোমাক দি দিলোঁ খাবলৈ। ঐ, তাৰ মানে তই ক'ব বিচাৰিছ মোৰ সৰু বোৱাৰীজনীয়ে মিছা মাতিছে? তাই সকলোবিলাক ঠিক কথাই কৈছে, গম পাইছ? তোৰতো দিনত একো কাম বন নাই, ঘৰটোত খালি অনবৰতে ইফালৰ পৰা সিফাল কৰি থাক। তাই মানে এনেকুৱা দেখুৱাই আৰু গোটেই ঘৰখন তাইহে চম্ভালি আছে। তই সৰু বোৱাৰীৰ নিচিনাকৈ অফিচত গৈ কাম কৰিব পাৰিবি হা? সেইকণটো তোৰ মানে ক্ষমতাটো নায়েই, তাই আকৌ মোৰ সৰু বোৱাৰীৰ ওপৰত কথা ক'বলৈ আহে। যা বেগিৰে ভিতৰলৈ যা। ঘৰখনত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আঁঠুটা মানুহৰ ভাতে পানীয়ে যোগাৰ কৰি কাপোৰ ধোৱা, বাচন ধোৱা, ঘৰ সৰা, ঘৰ মোচা সকলোবিলাক কাম কৰিও মোক আজি এনেকুৱা কথা শুনাইছে। ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট BA পাছ কৰিও ঘৰখনৰ খাতিৰত, ঘৰখনৰ মানুহবিলাকৰ অসুবিধা নোহোৱাৰ খাতিৰত মই ঘৰখনৰ সকলোৰে আলপৈচান ধৰি আছোঁ। কিন্তু সেইকাৰণেই আজি মই সকলোৰে কেতেৰা জেঙেৰাবিলাকো সহিবলগীয়া হৈছে। নাই, এনেকৈ নহ'ব। মই মোৰ নিজৰ কাৰণে চিন্তা কৰিব লাগিব। মই মোৰ নিজক চিনি পাব লাগিব। যিমানে যি নহওক, মই মোৰ আত্মমৰ্যাদা হেৰুৱাব নোৱাৰোঁ। মই মোৰ আগৰ মইজনীক বিচাৰি উলিয়াবই লাগিব। চিৰিয়েলখন যে ইমান ভাল লগা হৈছে ন মৌচুমী? মই বৰ ভাল পাওঁ দেই চিৰিয়েলখন, আৰু তোমাৰ লগত বহি পেলাই চাই যে আৰু ভাল লাগে। অঁ মা, মোৰো বিৰাট ভাল লাগে গম পায়নে, আপুনি যে মোৰ কাৰণে ৰৈ থাকে চিৰিয়েলখন চাবলৈ। আৰে তুমি হ'লা মোৰ একেবাৰে মৰমৰ সৰু বোৱাৰী, আৰু তোমাৰ লগত যদি মই চিৰিয়েলখন নাচাওঁ কাৰ লগত চাম কোৱাচোন? নহয় মানে বাইদেউৰ লগতো চাব পাৰে যে, সেইকাৰণেহে ক'লোঁ। দৰকাৰ পৰিছে মোৰ সেই কুলক্ষণি কাম নাইকিয়াজনীৰ লগত চিৰিয়েল চাই থাকিবলৈ, মোৰ আৰু কাম নাই। মা, আপোনালোকে চিৰিয়েল চাই আছে নেকি? মোৰো মানে ভাত পানীকেইটা বনাই হৈ গ'ল, ময়ো অকণমান চাই লওঁ নেকি আপোনাৰ লগতে বহি পেলাই। কোনো দৰকাৰ নাই, যা যা বেলেগ কাম কৰগৈ। তোৰ ইয়াত বহি বহি চিৰিয়েল চাই থাকিলে ঘৰৰ বাকী কাম কোনে কৰিব? নোৱাৰা চাব, খবৰদাৰ, আমি দুজনী চাই আছোঁ নহয়। হেৰা, কি হ'ল? কিনো ইমান মন মাৰি বাহিৰলৈ চাই আছা অ'? মই এটা কথা ভাবিছোঁ। কি কথা ভাবিছানো?
মানে ময়ো চাকৰি কৰিবলৈ যাম। মই আৰু ঘৰত এনেকৈ বহি থাকিব নোৱাৰোঁ। সৌৰা, মইনো তোমাক কিহৰ অভাৱ দিলোঁ অ'? তুমি মোৰ বাৰু কিবা ভুল হ'ল নেকি বাৰু? তোমাক মই কিবা দিব নোৱাৰাকৈ আছোঁ নেকি? নহয় অ', কথা সেইটো নহয়। আপুনিতো মোক আজিলৈকে সকলোবিলাকে দিছে। মই নোকোৱাকৈ আপুনি সকলোবিলাকে আনি দিছে। কিন্তু সৰু বোৱাৰী মানে মৌচুমীয়ে যে চাকৰি কৰে আৰু মই যে দিনটো কেৱল ঘৰতে থাকোঁ আৰু মানে মাৰ মতে মই ঘৰত একোৱেই কাম নকৰোঁ। আৰু মায়ে বাৰু মোক কিবা কিবি কয়, মই এইবিলাক কথা ধৰি নাথাকোঁ। কিন্তু মৌচুমীৰ আগত যদি মোক সদায় খুব নিম্নমানৰ দেখুৱাই পেলাই কথা কয়, মোৰ আত্মসন্মানত লাগে। মইতো ইমান পঢ়া শুনা নথকা মানুহো নহয় ন, যে সকলোখিনি সহ্য কৰি যাম। মোৰোতো এটা আত্মসন্মান আছে, আত্মমৰ্যাদা আছে। ইমান দিন ঘৰখনৰ খাতিৰত বহুত কৰিলোঁ, কিন্তু এতিয়া আৰু মোৰ সহ্য নহয়, বুজিছে? মই আৰু মোৰ সন্মানত হানি হ'বলৈ দিব নোৱাৰোঁ। বহুতখিনি হৈ গ'ল। এৰা, কিছুদিনৰ পৰা ময়ো মন কৰিছোঁ। তোমাক মায়ে মৌচুমীৰ আগতে বৰ বেয়াকৈ কয়। সেইখিনি বাৰু মোৰো ভাল নালাগে। তুমি যি কৰা, যি ভাল দেখা তাকে কৰা। মই সদায় তোমাৰ লগত আছোঁ। দেখিছানে? এইজনীক মানে কথা কৈ কৈ মই হাৰি গৈছোঁ আৰু। এইক মই ভালকৈ এসেকা দিব লাগিব। আজিও যে চাহ অকণ দিব লাগে কোনো ধান্দা নাই মানে। ঐ পৰতি, ক'ত মৰি আছগে হা? সদায় সদায়তো কিমান একেটা কথাকে ক'ব লাগিব? মা, আজিৰ পৰা আৰু ৰাতিপুৱা মোক চাহ বিচাৰি আমনি কৰি নাথাকিব। আজিৰ পৰা আপুনি ৰাতিপুৱাৰ চাহকাপ আপুনি নিজেই বনাই খাব। দিনৰ কাৰণে বাৰু মই ৰাতিপুৱাই বনাই থৈ যাম। ঐ মৰতি, তই এইবিলাক ড্ৰেছ পোছাক কৰি ক'ত যাওঁ হা? তই মানে চব এতিয়া মান সন্মান শেষ কৰিবি আৰু। এইবোৰ কাপোৰ পিন্ধি তই ক'লৈ যাবলৈ লৈছ? সৰু বোৱাৰীয়েৰে যে জিন্স আৰু টপ পিন্ধি ঘূৰি ফুৰে, তেতিয়া একো নহয়। তেতিয়া আপোনাৰ মান সন্মান নাযায়। আৰু মই সাধাৰণ চেলোৱাৰ এযোৰ পিন্ধিছোঁ কাৰণে আপোনাৰ মান সন্মান গৈছে। সেইবোৰ বাদে, তই ক'লৈ যাওঁ এই ৰাতিপুৱাই? শুনক মা, মই আজিৰ পৰা চাকৰি কৰিবলৈ যাম। মোৰ চাকৰি ইতিমধ্যে পষ্টিং হৈ গৈছে। আৰু ইমানখিনি সদায় সদায় শুনোৱাৰ পাছত ঘৰখনৰ খাতিৰত মই অতদিনে বহুতখিনি কৰিলোঁ। কিন্তু এতিয়া আৰু মোৰ সহ্য সীমা বাহিৰ হৈ গৈছে। ময়ো আজিৰ পৰা চাকৰি কৰিম। অঁ মৌচুমী, তুমিও আহিলা, ভালেই হ'ল। আজিৰ পৰা তুমি আৰু টেনশ্যন ল'ব নালাগে। তোমাৰ মন পচন্দৰ টিফিন আৰু ৰাতিপুৱা তুমি কি খোৱা নিজেই বনাই ল'বা। হা? মই বনাই ল'ম? আপুনি ক'ত যাব? চাকৰি পালে হেনো, চাকৰি কৰিবলৈ যাব। কি? চাকৰি কৰিবলৈ আপোনাৰ পঢ়া শুনা কিমান আছে বৌ? এটা কথা মৌচুমী, মই মোৰ বেটছৰ ফাৰ্ষ্ট গ্ৰেজুৱেটেড হয়। আৰু সাধাৰণ চাদৰ মেখেলা এযোৰ পিন্ধি ঘৰৰ গোটেই কাম বন কৰিলোঁ কাৰণে নাভাবি মাজে মই নপঢ়া নুশুনা মূৰ্খ। অতদিনে ঘৰখনৰ খাতিৰত, ঘৰখনৰ সকলোৰে সুখৰ খাতিৰত মই সকলো মনে মনে সহ্য কৰি থাকিলোঁ। কিন্তু মোৰোতো এটা আত্মসন্মান আছে। সেইকাৰণে ভাবিলোঁ মোৰ আত্মসন্মান ৰক্ষাৰ কাৰণে ময়ো চাকৰি কৰিম। আৰু তেতিয়া হয়তো মাৰ পৰা আৰু ইমান কেটেৰা জেঙেৰা শুনি থাকিবলগীয়া নহয়। আৰু তুমিও হয়তো মোক আৰু ঠাট্টা মস্কৰা কৰিবলৈ সুবিধা নাপাবা। গতিকে আজিৰ পৰা ময়ো চাকৰি কৰিম। ময়ো হ'ম চাকৰি কৰা বোৱাৰী।